बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। মই ভাবিছিলোঁ ঘৰৰ ৰুমৰ পৰাই আহোঁতে ভিডিঅ'টো কৰিম বুলি, কিন্তু কৰা নহ'ল। ৰাস্তাৰ মাজভাগত কৰিব লগা হ'ল। মোৰ লগত আমি ফুৰিবলৈ ওলাই আহিছোঁ। মোৰ লগত এয়া মোৰ ভণ্টি দুজনী আহিছে, চব ৰেডি পজিশ্যনত আছে। ফুৰিব যাওঁ আজি আমি, এনেই ওলাই যাওঁ। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমাৰ দিনটো কেনেধৰণে পাৰ কৰিছোঁ, কি কৰিলোঁ। তেনেকৈ ইমান নাই, এনেই সৰু সুৰা আৰু অলপ চলপ যাম। আৰু ক'ত যাম আপোনালোকে দেখি থাকিব। এয়া মই মোৰ স্কুটিত, এওঁল দুজনী ফটো মৰাত ব্যস্ত। আপোনালোকক দেখাই আছোঁ আমি ক'ত যাম, ব'লক। সকলোৱে কিন্তু ওলাই আহিলে হেলমেট পৰিধান কৰিব, লগতে মাস্কখন পৰিধান কৰিব। আমিও ডাবল হেলমেট। ইমান ধুনীয়া পৰিৱেশ। ইয়াত যে বটিং হয় বুলি গমেই পোৱা নাই। আপোনালোকে আহিব, মই সুধি চাম বাৰু কিমান দিনলৈকে থাকে। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके। এয়া কিমান দিনৰ কাৰণে থৈছে বটিং? পিকনিক ছিজনলৈকে থাকিব। আৰু পাৰ হেড কেনেকৈ লয়? 100 টকা। ঠিকেই আছে। মানে কিমান দিনৰ পৰা হৈ আছে? 10 দিন। ঠিক আছে। মানে মোৰ ইউটিউব চেনেল এটা আছে, মই তাৰ কাৰণে ভিডিঅ' কৰি আছোঁ, দেখাই দিম। বেছি নহয়, পাৰ হেড 100কে আপোনালোকে সকলোৱে আহিব পাৰে। ধুনীয়া বটিং ল'ব পাৰে, ফেমিলিৰ লগত আহিব পাৰে। আমি ভাবিছিলোঁ কাঞ্চনজংঘা যাম বুলি ন, কিন্তু আমি ঘপককৈ ছাডেন প্লেন হৈ গ'ল। এডোখৰ দেখিলোঁ বটিং হৈ আছে, আমি আহিলোঁ চাবলৈ, কিন্তু এই আৰু এইজনী ৰাম ভয় পাদৰি নুঠে বোলে, ভয় খাইছে পৰিম বুলি। মোৰ অকলে উঠিবলৈ অলপ বেয়া লাগিছে, কিন্তু আপোনালোকে আহিব, ইয়াত বটিং কৰিব। খুব লাজ কৰিছে তাই আজি, কিন্তু মোৰ সঁচাকৈ আহি বহুত ভাল লাগিছে। হয় নাই? ভাল লাগিছে নাই? কৈ দিয়া আকৌ, ভাল লাগিছে নাই? নাই লগা দে, বেয়া লাগিছে। কি ভাল লাগিছে নাই? কৈ দিয়া। ভাল লাগিছে, বহুত ভাল লাগিছে। সঁচাকৈ ইয়াত আহি বহুত ভাল লাগিছে। মানে আমাৰ ডিব্ৰুগড় চাইডে পৰে, আপোনালোকে আহিব, বটিং কৰিবহি। ইহঁতি দুজনী বহুত ভয় পাদৰী হয়, নুঠে তাত, সেইকাৰণে ময়ো উঠিব নাপালোঁ, অকলে কাৰ লগত উঠিম বুলি। কিন্তু নিশ্চয় আকৌ এবাৰ আহিম মই বটিং কৰিবলৈ, মোৰ খুব ভাল লাগে। এয়া আপোনালোকে সকলোৱে আহিব। এতিয়া পিকনিক ছিজন,
সেইটো চাইডে পিকনিক খাই সেইটো চাইডে আহি আপোনালোকে ইয়াত এনজয় কৰিব পাৰিব ফেমিলিৰ লগত। এই সুন্দৰ পৰিৱেশ সঁচাকৈ বহুত ভাল লাগে, মনোমোহা দৃশ্য মানে এইবিলাক। আমি ছাডেন পাই গ'লোঁ, ক'ব গ'লে আমি লাকি বুলি ভাবিছোঁ। আমি কাঞ্চনজংঘা যাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ যে ঘপককৈ আহি থাকোঁতে এইটো ৰাস্তাত দেখি গ'লোঁ ব'টিং হৈছে, ইয়াতে ৰখি যাওঁ। কিন্তু খাবলৈ ইয়াত একো নাই, ওপৰত কিবা চিপছ পাই চাগে, এইখিনিত খোৱা একো নাই। কেনেকুৱা লাগিলে কৈ দিয়া? সঁচাকৈ ভাল লাগিলে, আপোনালোকে আহিব। মই সেইটোৱে ক'ম, মই ভাবি আছোঁ কি দিম, মানে কি ফটো মাৰিম, কি ভিডিঅ' দিম, ভাবি অলপ দেখাইছোঁ আপোনালোকক, চাব সেইখিনিকে। আপোনালোকেও আহিব, এনজয় কৰিব। এইটো ছিজনেই, এইটো ডিচেম্বৰ জানুৱাৰী এনজয় কৰা। 2021 যাওকগৈ। মই ভালেই পাইছোঁ 2021 যোৱাৰ কাৰণে। 2022টো যদি ভাল হ'লে হয় আৰু, মানে বিশেষকৈ কৰোণাটো গ'লেই হ'ল। কৰোণাতকৈ এতিয়া অমিক্ৰণ বুলি এটা নতুনকৈ ভাইৰাছ আহিছে। মানুহে খালি মানে সদায় মাস্ক পিন্ধি থাকিব লাগে আৰু সিমানখিনিয়ে। আমি যদি ভালকৈ নাথাকোঁ, তেতিয়া আকৌ আমাৰ পৰাই ভাইৰাছটো বিয়পিব। সেইকাৰণে সকলোৱে যেন ক'ৰবাত ওলাই আহিলে মাস্ক পৰিধান কৰে। আমি এতিয়া অলপ মুকলিৰ কাৰণে খুলি ৰাখিছোঁ, কিন্তু মানুহৰ সমাগমত গ'লে আমিও মাস্কখন পিন্ধিছোঁ। খুব ভয় লাগিছে। আৰু এতিয়া আমি যামগৈ আৰু বাহিৰতে ক'ৰবাত খামগৈ। আমি বটিং কৰিলোঁ, কিন্তু ভিডিঅ' নাই কৰা, একদম মিছা কথা। বহুত ভয় পাদৰী হয় দুজনী, লগতে মোকো ভয় পাদৰী বনাই দিছে। নাই, ফটো মাৰিবলৈ এক্সপাৰ্ট তাই। এতিয়া ফটো মাৰিবলৈ আহিছে তাই, তাই ফটো। আমি যাব ওলাইছোঁ ইয়াৰ পৰা। ইয়াৰ পৰা আমি ক'ৰবাত বাহিৰতে খাই ল'ম। আপোনালোকক নাপায়, বটিং কৰিব পাৰে আৰু পিকনিক খাব পাৰি। পিকনিক খাব পাৰি, বনাব এইডোখৰত বনাব নিদিব চাগে, বনাই মানে ঘৰত বনাই আনিব লাগিব। মাস্কটো পিন্ধিব হৈ গ'ল। তাৰপিছত মই পিন্ধিম জেকেট। আমি গৈ থাকোঁ, বহুত ঠাণ্ডাও, নোৱাৰি ইমান। আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ আৰু কৈ থাকিমকৈ ছাডেন আহিলোঁ। আমি কিবা এটা খাই ল'ব লাগিব। মোৰ যাবলৈ আছে। তুমি কিবা খাবা? ঠাণ্ডা নালাগে গাটো, আজি ভালে থাকিব। তেতিয়া আমি যাওঁ আৰু এয়া সময়কণ বিৰাট ধুনীয়া। এখন বাসন্তী মোৰ পুৰণা হয়, এখন বহুত লাকি হয় মোৰ কাৰণে। তাৰপিছত এখন মোৰ ছেকেণ্ডখন মোক গিফ্ট দিছিলে দাদাই, সেইখন। আৰু এইখন দিছিলে মোৰ পাপাই।
अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है কাৰণ কিয় আজি বন্ধ ইয়াত সোমায়ে বিহু গান লগাই দিছে নাচিলে আমি খুব ভাল পাওঁ আমি ৰুমতো এনেকৈ নাচি থাকোঁ খুব ভাল লাগে এনজয় কৰি পেলাই মানে ক'বলৈ গ'লে পঢ়াৰ সময়টোত পঢ়িব লাগে কিন্তু এইটো নহয় যে অকল পঢ়াৰ মাজত আমি এনজয়ো কৰিব লাগিব কাৰণ কিয় পঢ়া বয়সটোতে এনজয় মই ভাবিছিলোঁ যে মানে এতিয়া পঢ়িব লাগে পাছতো এনজয় কৰিব পাৰি সকলোৱে কয় তেনেকৈ কিন্তু সেইটো নহয় মানে মই বহুত ক্ষেত্ৰত দেখিছোঁ চুলি তুলি এইবিলাক আৱলি বাৱলি হৈ গৈছে মই এইটোৱে দেখি গম পাইছোঁ যে মানে আপোনাৰ পঢ়ি থকা টাইমটোৱে এনজয়মেণ্ট লাইফ হয় নে কোৱা পঢ়ি তাৰ পাছত কিন্তু এনজয় কৰিব মন নাযায় তাত নামিয়ে এটা কথা ক'ব পাহৰি গ'লোঁ মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকলক মই মৰম যাচিছোঁ সদায় এইটো কথা কওঁ তেওঁলোকে মোক ইমানখিনি উৎসাহ দিছে আপোনালোকৰ কাৰণে মই মানে ভাল ভাল ভিডিঅ' বনাব লাগে বুলি মই ইউটিউবাৰ বুলি কয় একচুৱেলি ইউটিউবাৰ মই নহয়ো আৰু মই হ'বও নোৱাৰোঁগৈ সিমানখিনি ঢুকিও নাপাওঁ কাৰণ মই ইমানখিনি সময় দিবও নোৱাৰোঁ তাৰ মাজতে মই কৰিছোঁ আপোনালোকৰ কাৰণে এনেই ভাল লাগে এটা স্মৃতি হৈ মোৰ কিছুমান ভিডিঅ' ইউটিউবত থাকি যাব সেইকাৰণে মই ভিডিঅ'বোৰ কৰোঁ আমি আহি পাই পোষ্টাৰ এটা দেখাব লৈছোঁ আপোনালোকক ৰ'বতেই দেখাইছোঁ বেক কেমেৰা কৰিব লাগিব গোটেই জাবৰ এনেকৈ জানো পেলাই জানো জাবৰ গোটেই এডোখৰ ৰাস্তাটোৱে কলেজ ৰোড হয় এইটো কলেজ ৰোডটোৱে গোটেই লেতেৰা দেখিছেনে এনেকৈ এইবিলাক জাবৰ অলপ ৰাতিৰ কাৰণে অকণমান ভিডিঅ' কৰিব অসুবিধা হৈছে কিন্তু এই দেখিছেনে গোটেই জাবৰ কেনেকৈ পেলালে কালি এয়া আমাৰ অসমখন কেনেকৈ চাফা হ'ব বাৰু কালি বেছি ভাল লাগিল হয় আহি পেলাই আজিতো বন্ধ আমাৰ নিচিনাই চাগে যোনখিনি কালি আহিব নোৱাৰিলে সেয়া আজি আহিছে চবে কেণ্ডেল জ্বলাইছে উইচ কৰিছে আমি কেণ্ডেল নানিলোঁ তথাপিও সেনেকৈ উইচ কৰিম
জাষ্ট আহি পালোহি দাদা য'ত থাকে মানে ঘৰত ইয়াতেই ভাত চাত খাই আমি ৰুমলৈ যাম আজিলৈ ইমানখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ যোনে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানখিনিয়ে বাই বাই গুড নাইট শুভৰাত্ৰি